ব্লগ ষ্টাৰ্ট। হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজিও যাই আছোঁ ধুনীয়া প্লেচত। তো ক'ত যাই আছোঁ গমেই পাব, থাম্বনেইল এণ্ড টাইটেল চাই গমেই পাইছে। তো কৈ দিছোঁ তিন চান্দা মন্দিৰ। তো চাই থাকক ভিডিঅ'টো, যাই কেনেকুৱা লাগে আপোনালোকক জনাম। মোৰ আৰু বেলেগ নাই, আজি কংকন আছে, মই আছোঁ। তো দুইজনে যাম। তো চাই থাকক ভিডিঅ'টো, যাই আছোঁ এতিয়া। লগ পাইছোঁ। আৰু আমি জুৰুডৰ পৰা ৰাজগড় হৈ কিনে তেৰা বেকা হৈ আহি গান্ধী বস্তিৰ যে গান্ধী মণ্ডপটো আছে সেইফালেদি আহি পালোঁ। এতিয়া মানে পাম আৰু এটা উলুবাৰী। তো উলুবাৰী দি মানে আপুনি DGP ৰোড হৈ যাব লাগিব, য'ত যাই আছোঁ তিন চান্দা মন্দিৰ। তো তাতে যাই আছোঁ বিৰুবাৰী চেৰাপবাতি বিৰুবাৰী। আৰু এইটোৱে হ'ল DGP অফিচ, মানে পুলিচৰ হেডকোৱাৰ্টাৰ। সেইকাৰণে এইটোৰ মানে ৰাস্তাটোৰ নাম হ'ল DGP ৰোড। তো আগত এটা তিনিআলি আছে, তিনিআলিৰ পৰা আমি সোমাই যাম ৰাইট ছাইডত। এনেকৈ গৈ পাম তিন চান্দি মন্দিৰ গাইছ মন্দিৰ। আহি পাইছোঁ এতিয়া তিন চান্দা মন্দিৰৰ কাষত। মানে ইয়াৰ পৰা গাড়ী নাযায়, তো এইখিনিৰ পৰা অলপ খোজকাঢ়িব লাগিব। তো খোজকাঢ়ি যাম এতিয়া, দেখাই আছোঁ আপোনালোকক তিন চান্দা মন্দিৰ। আৰু ইয়াৰ পৰা গাড়ী নাযায়, মানে গাড়ীখন তাতে থৈ আহিলোঁ। তো এতিয়া খোজকাঢ়ি আছোঁ কংকন আৰু মই। তো আহি পালোঁ তিন চান্দা মন্দিৰ। তো চাওক, এইটো দেখা পাইছে, এইফালেদিয়ে যাব লাগিব। মজা লাগিছে দেখা পায়। তো ওপৰত আৰু মজা লাগিব চাগে। আৰু এইটোৱে হ'ল মানে লিখা আছে ইয়াত শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ তিন চান্দি। চাওক কেনেকুৱা লাগিছে, আপোনালোকৰ নিজৰে এটা আপোনালোকৰ দেখিয়ে পাগে। তো আহিব নিশ্চয় মন যাব, তো আহিব পাৰে। আৰু এইটো বজাই দিওঁ এবাৰ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে দেখা পায় তো জনাব। আৰু পূৰা চিৰি উঠি আছোঁ এতিয়া, পাম আৰু অকণমান আছে চাগে। চিৰিকেইটা মজা লাগিছে উঠি, কিন্তু চিৰি উঠি আহি পালোঁ তিন চান্দি মন্দিৰ। মজা জেগা একদম, পূৰা মজা মন্দিৰ। আৰু যিখিনি ভিউ পাই ন, মই দেখা পাই আছোঁ। গণেশ মন্দিৰ, মানে তিন চান্দি গণেশ মন্দিৰৰ চাগে, তিন চান্দি গণেশ মন্দিৰ চাগে। আৰু ওপৰত শিৱ মন্দিৰো আছে। তো পাৰিলে গোটেইখিনি দেখাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো পূৰা। তো এইটো হৈছে শিৱ মন্দিৰ, আৰু ইয়াত পঞ্চমুখৰ সাপো আছে, মানে বনাই থৈ দিছে। এইটো হ'ল সাই বাবা মন্দিৰ। তো সেইটো কাৰণে হ'ব পাৰে তিন চান্দি মন্দিৰ। মন্দিৰটো তিন চান্দি হোৱা কাৰণ হ'ল, মানে মই অনুমান কৰি কৈছোঁ যে ইয়াত তিনিটা মন্দিৰ আছে। ফাৰ্ষ্টটো গণেশ মন্দিৰ, ছেকেণ্ড শিৱ মন্দিৰ, আৰু আছে সাই বাবা মন্দিৰ। সেইটো কাৰণে হ'ব পাৰে তিন চান্দি। আৰু পাৰিলে কাৰোবাক সুধিম কিয় হৈছে তিন চান্দি মন্দিৰ। তো যদি আপোনালোকে কেমেৰাত দেখি আছে, কিন্তু যদি আপোনালোকে সঁচাকৈ মানে আহে ন কেতিয়াবা, পূৰা মজা লাগিব। তো যে আহক অতি সোনকালে। তো চাওক মন্দিৰটো পূৰা মজা। তো আৰু পূৰা চাওকচোন ভিউটো এবাৰ, দেখাই আছোঁ দৃশ্যটো চাওক। তো মন্দিৰটো দেখিলে এতিয়া অকণ ভিউ চাওক, দেখাই আছোঁ। দেখা পালে গোটেই মন্দিৰ ভিউ সকলোখিনি দেখা পালে। তো আৰু এই এখন চান্দি, আৰু সেই এটা চান্দি, আৰু পিছফালে আছে এইটো চান্দি। চাওক সেইটো কাৰণে দাদাই কৈ দিব। তো চাওক দাদা এতিয়া ক'ব। ঠিক আছে, শিৱৰাত্ৰি আমাৰ ইয়াতে বহুত তাৰমানে বহুত ডাঙৰকৈ হয়। তাৰমানে চাইডে চাইডে দোকান চোকান লাগি যায়। ঠিক আছে। আৰু ইয়াতে আমাৰ মাঘী পূৰ্ণিমা পূজা, মাৰ পূজা বুলি কয় দুৰ্গা ঠাকুৰৰ, এইটোও হয়। শ্ৰাৱণ মাহ 1 মাহ হয়। ঠিক আছে। তাৰমানে এইটো মন্দিৰ একদম পূৰা জাগ্ৰত মন্দিৰ হৈ যায়, যি ক'ব তাৰমানে এইটোৱে তাৰমানে হৈ যায় তাৰমানে। আৰু বেছি সেই হোৱা নাই ন মন্দিৰটো, কিন্তু বহুত ধুনীয়া মন্দিৰ। মন্দিৰ ধুনীয়া, ইয়াতে নাজানে ইমান ধুনীয়া মন্দিৰ। আৰে বহুতে তাৰমানে গমেই নাপায়, ওচৰৰ মানুহবিলাকেও গম নাপায় ইমান ধুনীয়া মন্দিৰ বোলে ইয়াতে আছে। তাৰমানে মানুহবিলাকে গম নাপায়, ইয়াৰে মানুহ। ঠিক আছে। আৰু এইটো মন্দিৰত কোনো চৰকাৰৰ হাত নাই, যি কৰি আছে আপোনাৰ নিচিনা মানে পাব্লিকহঁতে তাৰমানে ভাল পাই আছে। বাবাক কিবা দিম বুলি কৈ আছে, দি আছে, কৰি আছে। তাৰমানে পাব্লিকে কৰি আছে। এইটো পাব্লিকৰ মন্দিৰ, চৰকাৰৰ নহয়। তাৰমানে চৰকাৰৰ কিবা হাতে এতিয়া পৰা নাই না। আহিব লাগে চৰকাৰো, মানে আহিলে ভাল পাওঁ আমি। আহিলে আমাৰো এটা কিবা ফেচিলিটি এটা ওলাব। যেনে এতিয়া আহি আছোঁ চাওক, একো নাপাওঁ। তেতিয়া কিবা এটা আমাৰ কাৰণেও চৰকাৰখনতে ভাবিব। ঠিক আছে। তো ভাবিলে ভাল হ'ব, চৰকাৰে চবৰে ভালটো ভাবিব না। দেখা পালে দাদাই সকলোখিনি কথা কৈ দিলে, কি পূজা হয় ইয়াত। তো আৰু আগতো যাই আছোঁ, এটা মন্দিৰ আছে সেইফালে, হনুমান মন্দিৰ থকা বুলি কৈছে। তো দেখাই আছোঁ আপোনালোকক তাতে যায়। আৰু চাওক এইখন হ'ল বৰচাপাৰা ষ্টেডিয়াম। তো তাতে আপুনি যদি মানে কেতিয়াবা ক্ৰিকেট চাব খোজে, ইয়াৰ পৰা চাব পাৰে। বিৰাট কোহলি 6 মাৰিলে দেখাই পাব ইয়াৰ পৰা, বলটো দেখাই পাব। ষ্টেডিয়াম পাৰ হৈ আহিলে বিৰাট কোহলিও অলপ জুম কৰি চালে দেখাই পাব, দূৰবীণ আনি কিনে। হনুমান মন্দিৰ ইয়াত আৰু ওপৰত আছে, ওপৰত মানে চাব লগা অকল ভিউ আছে। তো দেখাই আছোঁ আপোনালোকৰ ভিউটোৱে। কষ্ট কৰি
ৰাতিপুৱা 4টা বজাতে উঠোঁ উঠি কিনে আহোঁ জেগা এটা চাবৰ কাৰণে এটা মানে ডেষ্টিনেশ্যন এটা বনাই লওঁ বোলে এইটো জেগাত যাম তাৰপিছতো ভিউজ নাহে লাইক নাহে তো প্লিজ আপোনালোকে ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কৰিব দেখা চাব বিৰাট কোহলি 6 মাৰিলে দেখ এইখিনি আছিল আজি ভিডিঅ' কেনেকুৱা পালে জনাব ভিডিঅ'টো মন্দিৰটো কেনেকুৱা পালে আপোনালোকে জনাব ভিউটো কেনেকুৱা পালে জনাব পাৰিলে এবাৰ ভিজিট কৰক মন্দিৰটো আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু যদি মঞ্জিতা চুৱাইটি ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে দেন ছাবস্ক্ৰাইব কৰিব টেক কেয়াৰ বাই বাই জয় আই অসম লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন ঠাইত ভিডিঅ'টো শেষ কৰিম